হন্তলি পাথালিপাৰা SP ক্লাবৰ সৌজন্যত ভলীবল খেল অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে আমাৰ সভাপতি তথা সম্পাদক তথা এই অঞ্চলৰ তথা মুৰব্বী বা বিশিষ্ট ব্যক্তি উপস্থিত আছে, তেওঁলোকৰ লগত মই কথা পাতিম। আমাৰ সভাপতি আছে আৰু সম্পাদক আছে, তেওঁলোকৰ লগত মই কথা পতাৰ চেষ্টা কৰিম। ভলী খেল দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে, কিমান দল ইয়াতে আৰম্ভ কৰিছে? বৰ্তমানতো দল 7টামান আছে। তাৰে যোৱাকালি আপোনাৰ দুদিনীয়া কাৰ্যসূচী মতে যোৱাকালি 3টা টিম খেলি গৈছে, 2টা টিম ছেমিফাইনেলত গৈছে অলৰেডি, আৰু 4টা টিম আছে। এতিয়া আমি খেলখন আৰম্ভ কৰিমেই। আৰু প্ৰথম প্ৰতিযোগিতাৰ পুৰস্কাৰ কিমান হ'ব? প্ৰথম প্ৰতিযোগিতাৰ পুৰস্কাৰ হ'ল 10,001 টকা। দ্বিতীয় পুৰস্কাৰ প্ৰতিযোগিতা দ্বিতীয় পুৰস্কাৰ আছে আপোনাৰ 7,001 টকা, লগতে ট্ৰফি। আমাৰ বিশিষ্ট ব্যক্তি আমাৰ ইতিমধ্যে আমাৰ ইয়াৰ উপস্থিত আছে, তেওঁলোকৰ লগত মই কথা পতাৰ চেষ্টা কৰিম। বল খেলৰ বিষয়ে আপুনি কিমান এই অঞ্চলৰ যে ভিতৰীয়া অঞ্চলত যে কেনেকুৱা অনুভৱ হৈছে তাৰ বিষয়ে আপুনি দিয়ক। নহয়, খেল প্ৰত্যেকখন খেলে মানুহক উৎসাহ দিয়ে, উদ্দীপনা দিয়ে, আৰু খেলে মানুহক যথেষ্ট মনৰ খোৰাক দিয়ে। গতিকে সেই হিচাপে আমি আমাৰ এই হন্তলি পাতালিপাৰা যুৱ সংঘৰ উদ্যোগত আমি আগেও বহুত খেল অনুষ্ঠিত কৰিছোঁ, খেল প্ৰতিযোগিতা পাতিছোঁ, আৰু এইবেলি আমি একেৰাহে 3বাৰ হন্তলি পাতালিপাৰা যুৱ সংঘৰ সৌজন্যত একেৰাহে 3বাৰ আমি এই আয়োজন কৰিছোঁ। আমাৰ ক্লাবৰ সদস্যসকলে বিষয়ববীয়াসকলে আয়োজন কৰিছে, যথেষ্ট ভাল লাগিছে। আৰু বিশেষকৈ আৰু ভাল লাগিছে যে আমাৰ এই অঞ্চলৰ এজন ভোটাতৰা আছিল মৰহুম হাজি উছমান গনি চৌধুৰী, তেখেত আমাৰ মাজত নাই যদিও তেখেতৰ নামত আমি এইবাৰ খেলখন পাতিছোঁ। আমি লিখিছোঁ অলৰেডি তেখেতৰ নামত আমি এনেকৈ লিখিছোঁ যে মৰহুম হাজি উছমান গনি চৌধুৰী সৌৰণী প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ দাতা হাজি উছমান গনি চৌধুৰীৰ সুযোগ্য সন্তান আমজাদ হক চৌধুৰীয়ে দান কৰিছে, প্ৰথম দাতা তেখেতে। আৰু দ্বিতীয় দাতা 7,000 টকা যে দিব, এই দাতাৰ পুৰস্কাৰ, এই দাতাজন হ'ল 7,000 টকাৰ দাতা হৈছে নজৰুল ইছলাম আৰু ইয়াছিন আলী। আমাৰ এই ল'ৰা দুজন এইবাৰ কিছুদিন আগত অসম চৰকাৰে নিযুক্তি দিয়া শিক্ষক পদত তেওঁলোকক নিযুক্তি দিছে, আৰু তেওঁলোকে নিজে স্বেচ্ছাই উৎসাহেৰে এই পুৰস্কাৰ আমাৰ ক্লাবক দান দিছে। চুমুৰীয়া কলেজৰ প্ৰফেচাৰ ভলীবল খেলৰ যাতে এই ভিতৰীয়া অঞ্চলত যে এনেকুৱা এটা পৰিৱেশ হৈছে তাৰ বিষয়ে। এই ভলীবল খেলখনে আমাৰ ভিতৰীয় অঞ্চলৰ মানুহবিলাকক যথেষ্ট উৎসাহ উদ্দীপনা আগবঢ়াইছে, আৰু ভলীবল খেলৰ কাৰণে আমাৰ ইয়াতে কেইবাদিন ধৰি বহুত মানুহৰ ভিৰ হৈছে, আৰু আমাৰ মানুহবিলাকে খুব আনন্দৰে খেল উপভোগ কৰি আছে। আৰু আমি প্ৰত্যেক বছৰে এনেকুৱা খেল পাতিয়ে থাকিম, আৰু ৰাইজৰ সহযোগিতা আন্তৰিকতাৰ আমি কামনা কৰিছোঁ। Point goes to RC3, walk off. Nice. Forward, please.